ছাত্ৰ-ছাত্ৰীসকল এতিয়া তেনেহলে আমি আলোচনা কৰো কিদৰে প্ৰতিস্থাপন পদ্ধতিৰে দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ এটাৰ সমাধান নিৰ্ণয় কৰিব পাৰি আৰু সেই আলোচনাটো কৰিবৰ কাৰণে আমি এই সমীকৰণ দুটা উদাহৰণ হিচাপে লৈছো আমি প্ৰতিস্থাপন পদ্ধতিৰে এই সমীকৰণ দুটা আমি সমাধান কৰি যাম আৰু লগতে প্ৰতিস্থাপন পদ্ধতিৰে সমীকৰণ এজোৰ সমাধান কৰোঁতে কোন কেইটা স্টেপ আমি অনুসৰণ কৰিব লাগে স্টেপ বাই স্টেপ আমি চাই যাম মই স্টেপ এটা তাত লিখি থৈছো এতিয়া প্ৰতিস্থাপন পদ্ধতিৰে এজোৰ সমীকৰণৰ সমাধান নিৰ্ণয় কৰিবলৈ যাওঁতে প্ৰথম স্টেপটো হ'ব চোৱা যিকোনো এটা সমীকৰণৰ পৰা যিকোনো এটা চলকক আনটোত প্ৰকাশ কৰা এতিয়া ইয়াৰ আমি যিকোনো এটা সমীকৰণ ল'ব পাৰিম 1 ল'ব পাৰিম 2 ল'ব পাৰিম যিকোনো এটা সমীকৰণ লৈ পেলাই কি কৰিব লাগিব আমি যিকোনো এটা চলকক আনটো চলকত প্ৰকাশ কৰিব লাগিব কৰি চালে বুজি পাবা এটা চলকক আনটো চলকত কেনেকৈ প্ৰকাশ কৰিব লাগে মই এটা ভিডিঅ'ত বুজাইছিলো কথাটো মনত পেলাই ল'বা এতিয়া আমি সমীকৰণ 1 টোকে লওঁ আমি যিকোনো এটা সমীকৰণ ল'ব লাগে আমি এক নম্বৰ সমীকৰণটো লৈছো এতিয়া ইয়াৰ এই সমীকৰণটোৰ পৰা যিকোনো এটা চলকক x বা y ক আমি আনটো চলকত প্ৰকাশ কৰিম এতিয়া x কো আমি প্ৰকাশ কৰিব পাৰো y কো প্ৰকাশ কৰিব পাৰিম এতিয়া x ক আমি প্ৰকাশ কৰো এতিয়া x ক y ক প্ৰকাশ কৰা মানে আমি সমান চিহ্নৰ বাওঁফালে x টো ৰাখিম আৰু বাকি আটাইবিলাক মানে y যুক্ত পদটো আৰু x ৰ লগত যদি হৰক থাকে সেই পদটো ধ্ৰুৱক পদটো এই আটাইবিলাক আমি সোঁফালে লৈ যাব লাগিব এটা ধ্ৰুৱক পদটো ইতিমধ্যে সোঁফালে আছেই গতিকে সোঁফালে নিবলৈ বাকি আছে কি অকল y টোহে বাকি আছে গতিকে আমি অকল x টো ৰাখিম বাওঁফালে আৰু x ৰ লগত থকা এই y টো আমি লৈ যাম সোঁফালে এতিয়া 14 - y এইটো y যুক্ত এটা পদ গতিকে আমি x ক বাওঁফালে ৰাখি বাকি আটাইবোৰক আমি সোঁফালে লৈ গলো আৰু এইটোকে কোৱা হয় আমি এই x চলকটোক আমি y ক প্ৰকাশ কৰা গতিকে প্ৰকাশ কৰি দিলো এইটো হৈ গল স্টেপ নাম্বাৰ 1 এইটো স্টেপ নাম্বাৰ 1 এতিয়া আহিলে স্টেপ নাম্বাৰ 2 স্টেপ নাম্বাৰ 2 কি আমি কি কৰিব লাগিব সেই চলকটোৰ মানটোক আনটো সমীকৰণত প্ৰতিস্থাপন কৰা সেই চলকটো মানে আমি যাক আনটোত প্ৰকাশ কৰিছিলা আমি তাক প্ৰকাশ কৰিছিলো x ক আমি y ত প্ৰকাশ কৰিছিলো গতিকে এই চলকটোৰ মানটো মানে ইয়াৰ মান এইটো 14 - y গতিকে এইটো আমি আনটো সমীকৰণত প্ৰতিস্থাপন কৰিব লাগিব আনটো সমীকৰণ আমাৰ কোনটো আমি 1 নম্বৰ সমীকৰণৰ পৰা এইটো পাইছিলো গতিকে আনটো সমীকৰণ হ'ল 2 নম্বৰ সমীকৰণ গতিকে 2 নম্বৰ সমীকৰণটো আমি 2 নম্বৰ সমীকৰণটো পাতি লওঁ এইটো হ'ল স্টেপ নাম্বাৰ 2 x ৰ মান সমীকৰণ 2 ত বহুৱাই পাম এটা সমীকৰণ 2 টো হ'ল এইটো গতিকে সমীকৰণ 2 টো আমি ইয়াত লিখি ললো এতিয়া এই x ৰ জেগাত আমি x ৰ মানটো পাতিব লাগিব x ৰ মান কোনটো আমি হেকত যেটো পাইছিলো এইটো গতিকে এইটো আমি পাতিব লাগিব x ৰ মান কিমান 14 - y গতিকে x ৰ ঠাইত আমি এই 14 - y টো আমি পাতিম বাকিবোৰ আমি যেনেকৈ আছে তেনেকৈ পাতিব লাগিব এইটোৱে হৈ গল প্ৰতিস্থাপন এই যে শব্দটো বহুৱাই x ৰ মানটো যে আমি বহুৱাই দিম সেই বহুৱাই দিয়াটোৱে পাতি দিয়াটোৱে কাৰোবাৰ হলনি কাৰোবাৰ মান এটা পাতি দিয়াটোৱে হৈছে প্ৰতিস্থাপন গতিকে এইটো হৈ গল স্টেপ 2 মানটো বহুৱাই দিলো এইটো হৈ গল স্টেপ 2 এতিয়া স্টেপ 3 এই সমীকৰণটো সমাধান কৰি থাকি যোৱা চলকটোৰ মান উলিওৱা আমি হেকত গৈ পালোগে এইটো ইয়াত আমাৰ y থাকি গল এইটো এটা চলকৰ সমীকৰণ এটা এইটো সমাধান কৰি পেলাই y কিমান হ'ব আমি
সহজতে উলিয়াব পাৰিম কাৰণ ইয়াত চলক এটাহে আছে এটা এইটো আমি সমাধান কৰো না minus y minus twice y হৈ যাব 4 minus twice y 14 টো যদি আমি হেফালে লৈ যাও ই হ'বগে minus 14 হ'ব কিয়নো এইফালে এটো প্লাস হৈ আছে এটা 4 আৰু minus 14 এটা আগত মাইনাস এটা আগত প্লাস গতিকে ডাঙৰটোৰ পৰা হৰটো আমি বিয়োগ কৰিলে হ'ব 10 আৰু এই ডাঙৰ আগত থকা চিনটো আমি দিব লাগিব এতিয়া -2 টো আমি হেফালে লৈ যাব লাগিব হেফালে পূৰণ হৈ আছে হেফালে গলে ই কৰিবগৈ হৰণ মাইনাসে মাইনাসে আমি কাটি দিব পাৰিম 2 ৰে 10 হৰণ কৰিলে কিমান হ'ব 5 হ'ব গতিকে আমি y মান পালুগৈ 5 এইটোৱে হৈ গল স্টেপ নাম্বাৰ 3 এইটো হৈ গল স্টেপ 3 মানটো উলিয়ালো আমি এতিয়া স্টেপ 4 স্টেপ 3 পোৱা চলকটোৰ মানটো স্টেপ 1 ত পোৱা সমীকৰণটোত বহুৱা আমি এতিয়া কি পালো এটো ইয়াৰ প্ৰকৃত মানটো আমি পাই গলো এতিয়া এই মানটো আমি ইয়াত আমি বহুৱাই দিলে হৈ যাব y মান 5 গতিকে ইয়াত আমি y ঠাইত আমি 5 পাতি দিলে এই সমীকৰণটোৰ পৰা x ৰ মানটো আমি উলিয়াই দিব পাৰিম এতিয়া তাত চোৱা স্টেপ 1 ত পোৱা সমীকৰণটোত বহুৱা যিকোনো এটা সমীকৰণত বহুৱা আমি ইয়াত বহুৱালে সহজ হয় বাকি আমি ইয়াতো বহুৱাব পাৰো ইয়াতো বহুৱাব পাৰো ইয়াত আমাৰ সহজতে ওলাব ইয়াত যদি আমি বহুৱাই দিও y মানটো তেতিয়া আমাৰ সমীকৰণটো যদি অকমান জটিল হয় তেতিয়া আমাৰ কাম বাঢ়ি যায় গতিকে সেই কাৰণে আমি এই সমীকৰণটো বহুৱাই দিলে আমাৰ কম সময়তে আমি উলিয়াব পাৰিম তেনেহলে আমি এটা স্টেপ 4 কৰো কি কৰিম y এই মানটো আমি এই সমীকৰণটোত y ঠাইত বহুৱাই দিম ইয়াৰ এটা নাম নম্বৰ এটা দি দিও এটো 3 নম্বৰ দিলো এতিয়া y মান সমীকৰণ 3 ত বহুৱাই পাম মানে সমীকৰণ 3 টো হলেটো আমি এটো পাতি লৈছো এতিয়া y মানটো আমি কিমান পাইছিলো 5 পাইছিলো গতিকে y জায়গাত আমি পাতি দিম 5 পাতি দিম y জায়গাত আমি পাতি দিম 5 14 ৰ 9 গল থাকে সৰি 14 ৰ 5 গল থাকিব কিমান 9 এটাকে তেনেহলে সমীকৰণটোৰ সমাধান কি হ'ব x ৰ মান 9 y মান 5 এটা চোৱা 9 কাটিলে 9 এ 5 এ 14 ইয়াত যদি 9 হয় ইয়াত যদি 5 হয় 9 5 গল 4 গতিকে দুইটা সমীকৰণৰ সমাধান হৈছে গতিকে এইটোৱে হ'ব এই সমীকৰণটোৰ সমাধান আৰু এইটো হৈ গল স্টেপ নাম্বাৰ কিমান 4 এটো হৈ গল স্টেপ 4 এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিৰে আৰু এজোৰ সমীকৰণ সমাধান কৰি চাওঁচোন আমি এই জোৰটো সমাধান কৰি চাওঁ এতিয়া তেনেহলে আমি ইয়াৰ যিকোনো এটা সমীকৰণ লম লৈ পেলাই আমি এটা চলকক আমি আনটোত প্ৰকাশ কৰিম এতিয়া আমি কোনটো সমীকৰণ লম বাৰু ইয়াত এটা হে কোনটো সমীকৰণ লম আমি যিকোনো এটা সমীকৰণ ললেই হয় কিন্তু তাতো এটা কথা আছে আমি সেই সমীকৰণটো নিৰ্বাচন কৰিব লাগে যিটো সমীকৰণ নিৰ্বাচন কৰিলে আমি এটা চলকক সহজতে আনটোত প্ৰকাশ কৰিব পাৰো যাতে আমাৰ এটা জটিল ৰাখি বা পদৰ সৃষ্টি নহয় এটা চোৱা আমি যদি এই প্ৰথম সমীকৰণটো লওঁ প্ৰথম সমীকৰণটো আমি যদি লওঁ 3x + 2y = 8 এটো যদি লওঁ ইয়াত আমি x ক y প্ৰকাশ কৰো কি হ'ব তেনেহলে x অকল x টো ৰাখি তাৰ লগত থকা বাকি আটাইবোৰ আমি হেফালে লৈ যাব লাগিব
গতিকে প্ৰথমতে টুৱাইছ ৱাইটো আমি লৈ যাওঁ মাইনাছ টুৱাইছ ৱাই তাৰপিছত এতিয়া নিব লাগিব এই 3টোক আমি লৈ গ'লোঁ 8 মাইনাছ টুৱাইছ ৱাই বাই 3 এতিয়া চোৱা এক্সক আমি ৱাইত প্ৰকাশ কৰিলোঁ কিন্তু এইটো এটা কি ভগ্নাংশ এনেকুৱা যদি ভগ্নাংশ আহি যায় তেতিয়া এই ভগ্নাংশটো যদি আমি প্ৰতিস্থাপন কৰোঁ তেতিয়া আমাৰ সৰল কৰোঁতে সমস্যা হৈ যায় মই দেখা পাইছোঁ তোমালোকে বহুতে ভগ্নাংশ আহি গ'লে সৰল কৰোঁতে বিশেষকৈ তোমালোকে যোগ বিয়োগ কৰোঁতে পূৰণ কৰোঁতে তোমালোকৰ ভুল হৈ যায় আৰু শেষত গৈ আমাৰ অংকটো ভুল হৈ যায় গতিকে তোমালোকে যোনে এইবিলাক যোগ বিয়োগ পূৰণ হৰণ কৰোঁতে ভুল নহয় ভগ্নাংশ হ'লেও কোনো সমস্যা নাই তেওঁলোকৰ কাৰণে একো অসুবিধা নাই যিকোনো এটা সমীকৰণ লৈ যিকোনো এটা চলক ল'লেই হ'ব কিন্তু আমাৰ বহুতৰে যিহেতু ভুল হয় গতিকে আমি যদি পাৰোঁ তেনেহ'লে আমি চাব লাগে যিটো চলক ল'লে আমাৰ এনেকুৱা ভগ্নাংশ নাহে তে ইয়াত চোৱাচোন এই 2 নম্বৰ সমীকৰণটোত এই y চলকটোত একো সহগ নাই হয়নে একো সংখ্যা পূৰণ হৈ থকা নাই গতিকে আমি এই 2 নম্বৰ সমীকৰণটোত যদি y প্ৰকাশ কৰোঁ তেতিয়াহ'লে আমাৰ ভগ্নাংশ নাহিব গতিকে এনেকুৱা ক্ষেত্ৰত যদি সম্ভৱ হয় আমি সেই সমীকৰণটো নিৰ্বাচন কৰিব লাগে গতিকে আমি এই সমীকৰণটো নলৈ আমি এই সমীকৰণটো ল'ম আমি তেনেহ'লে এই সমীকৰণ 2টো লৈছোঁ ইয়াক আমি y প্ৰকাশ কৰিম তেনেহ'লে আমি y-টোক ৰাখিম অকল কেৱল সমান চিনৰ বাওঁফালে আৰু বাকী টুৱাইছ এক্সটো আমি লৈ যাম সোঁফালে 2x এই সমীকৰণটোক আমি এটা নম্বৰ দিওঁ এতিয়া নেক্সট কি কৰিম আমি এই y এই যিটো মান পালোঁ এই মানটো আমি সেই সমীকৰণৰ কোনোবা এটাত সেই সমীকৰণৰ y ঠাইত আমি এতিয়া তেনেহ'লে আমি কি কৰিব লাগিব y এই মানটো যে পালোঁ এই মানটো আমি এই দুয়োটা সমীকৰণৰ কোনোবা এটাত y ঠাইত পাতি দিব লাগিব কোনটোত পাতিব লাগিব কোৱাচোন বাৰু মই 5 ছেকেণ্ড দিছোঁ 1 2 3 4 5 এইটো উলিয়াইছিলোঁ 2ৰ পৰা গতিকে 2ৰ পৰা আমি এইটোৰ পৰা উলিয়াইছিলোঁ গতিকে আমি ইটোত পাতিব লাগিব 2ৰ পৰা উলিয়াইছোঁ কাৰণে আমি 1ত পাতিব লাগিব গতিকে এতিয়া আমি 1ত পাতিম y ৰ মান সমীকৰণ 1ত বহুৱাই এক নম্বৰ সমীকৰণটো 3x plus twice y is equal to 8 y মানটো কিমান 5 minus twice x গতিকে y ঠাইত আমি পাতি দিম 5 minus twice x is equal to 8 মই এইটোত আকৌ এবাৰ কৈছোঁ মনত ৰাখিবা আমি যদি এই চলকৰ মানটো আমি 1ৰ পৰা উলিয়াও তেনেহ'লে সেইটো আমি 2ত পাতিব লাগিব 2ৰ পৰা উলিয়ালে 1ত পাতিব লাগিব যোৰ পৰা উলিয়াও তাতে পাতি দিলে কিন্তু ভুল হৈ যাব হ'লে এইটো আমাৰ বহুত ল'ৰা ছোৱালীয়ে ভুল কৰি থাকে গতিকে মই বাৰে বাৰে কৈ আছোঁ এতিয়াতো আমি সমাধান কৰিব লাগিব 2 5 গুণ 10 2 গুণ 4 4x 8 এতিয়া চোৱা কি পালোঁ আমি অকল xৰ সমীকৰণ হৈ গ'ল এইটো গতিকে আমি ইয়াক সমাধান কৰি xৰ মান উলিয়াব পাৰিম 3x minus 4x এই 10টো আমি এফালে লৈ যাওঁ minus 10 হৈ যাব এইটো 3x আৰু minus 4x থাকিব কিমান minus x থাকিব এইফালে এইটো 8 আৰু বিয়োগ 10 হ'ব বিয়োগ 2 দুইফালে মাইনাছ থাকিলে মাইনাছটো আমি কেনসেল কৰি দিব পাৰোঁ গতিকে x ৰ মান পালোগৈ 2 এতিয়া এই x ৰ মানটো আমি কোনটোত পাতিম 1ত পাতিম নে 2ত পাতিম নে 3ত পাতিম যিকোনো এটাত পাতিলেই হ'ব কিন্তু পাতিম আমি ক'ত পাতিলে সহজ হ'ব 3ত পাতিলে সহজ হ'ব গতিকে আমি এইটোত পাতিম
এতিয়া আমি xৰ ঠাইত পাতিম কিমান 2 পাতিম হয়নে 2 দুগুণ কিমান হৈ গ'ল 4 5ৰ চাইকেল কিমান 1 এতিয়া এইটোৱে হৈছে সমীকৰণটোৰ সমাধান xৰ মান 2 y মান 1 এইটোৱে হৈ গ'ল সমীকৰণটোৰ সমাধান xৰ মান 2 y মান 1 গতিকে ইয়াত এই সমীকৰণটো এই কাৰণে মই বাছি ললো যে এনেকুৱা পৰিস্থিতি যদি হয় যদি সম্ভৱ হয় আমি তাৰ মানে চাব লাগে দুইটা সমীকৰণতে যদি আমাৰ এনেকুৱা এটা চলক থাকে যিটো চলকত কোনো সংখ্যা পূৰণ হৈ নাথাকে তেনেহলে আমি সেই চলকটোক আনটোত প্ৰকাশ কৰিবলৈ যাব লাগে তেতিয়া আমাৰ এই সৰল প্ৰক্ৰিয়াটো আমাৰ সহজ হৈ যায় নহলে ভগ্নাংশ আহি গলে অসুবিধা হৈ যায় মই আকৌ কৈছো যাৰ ভগ্নাংশ কোনো সমস্যা নহয় সহজে কৰিব পাৰে তেওঁলোকৰ কাৰণে কোনো অসুবিধা নাই তেওঁলোকে যিকোনো ভাৱে কৰিলে হ'ল কিন্তু যাৰ ভগ্নাংশ আহি গলে অসুবিধা হয় তেওঁলোকে এই ধৰণে চালে সহজ হ'ব ঠিক আছে এতিয়া আমি আৰু এযোৰ সমীকৰণ লওঁ আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰি চাম এই সমীকৰণটোৰ বিশেষ এটা কথা আছে সেই কাৰণে মই এই সমীকৰণটোৰ নিৰ্বাচন কৰি লৈছো আমি এই সমীকৰণটো লৈছো এতিয়া মই যেহেতু আমি দুটা ইতিমধ্যে সমাধান কৰিলৈ প্ৰতিস্থাপন পদ্ধতিৰে গতিকে ইয়াত মই বেছি ব্যাখ্যা কৰি নাথাকো খৰকৈ কৈ যাম তোমালোকে মন দিবা আমি সমীকৰণ 1 টোকে লওঁ আমি সমীকৰণ 1 টো লৈছো আমি সমীকৰণ 1 টো লৈছো এতিয়া এই ইয়াক আমি ইয়াত x কে আমি প্ৰকাশ কৰো গতিকে x ক প্ৰকাশ কৰিবলৈ হলে আমি 4 2y ইফালে লৈ যাব লাগিব এটো +4 হ'ব এটো হৈ যাবগে -2y ইয়াক এটা নম্বৰ দিলো 3 এতিয়া আমি কি কৰিম x ৰ এই মানটো আমি আনটো সমীকৰণত বহুৱাম এটো কৰবা উলিয়াইছিলো 1 ৰ পৰা উলিয়াইছিলো আনটো সমীকৰণ মান কিমান হ'ব 2 ত বহুৱাব লাগিব এতিয়া সমীকৰণ 2ত আমি x ৰ মানটো বহুৱাম x ৰ মান কিমান 4 - 2y² গতিকে এই মানটো আমি x ৰ ঠাইত বহুৱাম এবাৰ মই এনেকৈ কৈ দেখুৱাও x টো আমি নিলিখো কিন্তু x টো নিলিখো x টোৰ ঠাইত x ৰ যেটো মান পাইছিলো এইটো হেতু পদ পাতি দিম আমি 4 - 2y² এতিয়া আমি হৰল কৰো 2 4 গুণ 8 এটো পূৰণ কৰিলে 2 দুগুণ 4y প্লাস 4y থাকি গলে ইফালে -12 = 0 এতিয়া -4y আৰু +4y দুইটা মিলি কিমান হৈ যাব 0 হৈ যাব কেনসেল গুছি যাব -12 = 0 যেটো নাই আমি নাইকিয়া কৰিব পাৰো -4 = 0 এতিয়া চা এইটোৱে হল কথাটো এইটো আমি হৰল কৰিবলৈ যাওঁতে কি হলগে y টো নাইকিয়া হৈ থাকিলে গৈ আমি এইটো পালন কৰি পেলাই এনেকুৱা যদি হয় তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভয় লাগি যায় আমি প্ৰতিস্থাপন কৰিবলৈ গৈছিলো x টো আমি ঠাইত y x ৰ ঠাইত আমি পাতি দিলো কিন্তু y টো নাইকিয়া হৈ থাকিলে এনেকুৱা হ'ল এতিয়া আমি কি কৰিম এতিয়া এনেকুৱা আহি গলে আমি একো কৰিব নালাগে এনেকুৱা যদি আহি যায় তেনেহলে আমি চাম উক্তিটো সত্য নে অসত্য -4 সমান 0 এটো সত্য নে বাৰু এটো অসত্য উক্তি উক্তি যদি অসত্য হয় -4 সমান 0 যদি এনেকুৱা ওলায় বা 3 সমান 7 এনেকুৱা ওলায় বা 9 সমান -12 এনেকুৱা ওলায় এইবিলাক অসত্য 7 লগত 3 লগতটো 7 সমান নহয় 9 লগতটো -12 সমান নহয় এনেকুৱা এইবিলাক হল অসত্য উক্তি এনেকুৱা যদি ওলাই যায় তেনেহলে আমি কম যে সমীকৰণটোৰ কোনো সমাধান নাই সমীকৰণটোৰ কোনো সমাধান নাথাকে হেতুৱে হল আমাৰ কাম
এনেকৈ পালে আমি অসত্য উক্তিটা যদি পাই যাওঁ, আমাৰ যদি চলক নাইকিয়া হৈ যায়, এক্স ৱাই নাইকিয়া হৈ গ'ল, কিন্তু আমি গৈ পালোগৈ এনেকুৱা অসত্য উক্তি এটা, তেনেহ'লে আমি গম পাম যে সেই সমীকৰণটোৰ কোনো সমাধান নাই। আমি সমীকৰণটোৰ কোনো সমাধান নাই বুলি এনেকৈ লিখি দিলে হৈ যাব। এইখিনিতে শেষ আৰু। এতিয়া আমি আৰু এযোৰ সমীকৰণ সমাধান কৰি চাওঁ। নে আমনি লিখিছে নেকি? একো নাই, এইটো আমি বহুত সোনকালে কৰিম, খৰকৈ কৰিম মানে অকণমান। সমীকৰণ খালী ঠাইত ৱাইৰ মান পাতি পাম। এইটো মই এইবাৰ এনেকৈ পাতিছোঁ। এতিয়া ৱাইৰ মান আমি এইটো পালোঁ। এতিয়া ৱাইৰ মানটো আমি ক'ত পাতিম কোৱা? একত পাতিম নে দুইত পাতিম? যদি এক বুলি ভাবিছা তেনেহ'লে ভুল, আৰু যদি দুই বুলি ভাবিছা তেনেহ'লে শুদ্ধ। কিয়নো আমি একৰ পৰা এইটো উলিয়াইছোঁ, গতিকে দুইত পাতিব লাগিব। গতিকে এইখিনি কিমান হ'ব তেনেহ'লে? 2 হ'ব। যদি 2 বুলি ভাবিছিলা শুদ্ধ হৈছে, যদি 1 বুলি ভাবিছিলা ভুল হৈছে। ঠিক আছে, আমি তেনেহ'লে পাতিম। 2 নম্বৰটো পাতি লওঁ। 9x minus 3y is equal to 9. y মান আমাৰ কিমান? -3 plus 3x. মাজে মাজে এইটো হৈ যাব প্লাছ 3 3 গুণ 9, মাইনাছে প্লাছে হৈ গ'ল মাইনাছ, ইকুৱেল টু 9. -9x minus 9x plus 9 is equal to 9. এই দুটা মিলি আমাৰ কটাকটি গৈ 0 হৈ যাব, প্লাছ 9 is equal to 9. গতিকে 9 0 প্লাছ 9 আমি 9 পাম, ইকুৱেল টু 9. এতিয়া এইটো চোৱা, এইটো ইয়াৰ আগতে কৰাটো সৈতে সম্পূৰ্ণ একে নহয় জানো? আমাৰ ইয়াত চলক সম্পূৰ্ণ নাইকিয়া হৈ থাকিলে গৈ পালোগৈ কি 9 ইকুৱেল টু 9. এতিয়া এইটো সত্য নে অসত্য? আমি ইয়াৰ আগতো আমি অসত্য উক্তি পাইছিলোঁ। এতিয়া এইটো 9 সমান 9, এই কথাটো সত্য নে অসত্য? এইটোতো সত্য কথা। গতিকে যদি সত্য হয় তেনেহ'লে কি হ'ব? সমীকৰণযোৰৰ অসংখ্য সমাধান থাকিব। গতিকে এই পৰিস্থিতি দুটা মনত ৰাখিবা। যদি আমি চলক নাইকিয়া হৈ পেলাই অসত্য উক্তি পাওঁ তেনেহ'লে কোনো সমাধান নাই, আৰু যদি এনেকুৱা সত্য উক্তি এটা পাওঁ তেনেহ'লে সমীকৰণটোৰ অসংখ্য সমাধান থাকিব। গতিকে সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব। এনেকুৱা ক্ষেত্ৰত সমীকৰণযোৰৰ এটা সমীকৰণৰ কাৰণে যিবোৰ সমাধান, সেই আটাইবোৰেই আনটো সমীকৰণৰ কাৰণেই সমাধান হ'ব। গতিকে ইয়াত যদি আমি কেইটামান সমাধান উলিয়াই দেখুৱাব লাগে, তেনেহ'লে যিকোনো এটা সমীকৰণৰ পৰা আমি সমাধান কেইটামান লিখি দিলেই হৈ যাব। এতিয়া এটা সমীকৰণৰ পৰা সমাধান কেনেকৈ উলিয়াব লাগে সেইটোতো আমি আলোচনা কৰিছিলোঁ। ইয়াৰ ভিডিঅ' প্ৰস্তুত কৰি তোমালোকক দিছিলোঁ। যদি সেইটো পাহৰি থাকিলে তেনেহ'লে সেইটো আকৌ চাই লোৱা, চাই লৈ পেলাই লিখা। তথাপিতো মই অলপমান দেখুৱাই দিছোঁ। সমীকৰণযোৰৰ কেইটামান সমাধান হ'ব। এতিয়া কি হ'ব? এটা সমীকৰণৰ যিবোৰ সমাধান আনটো সমীকৰণৰ কাৰণে সেই একেবোৰেই সমাধান হ'ব। গতিকে যিকোনো এটাৰ পৰা উলিয়ালেই হ'ব। আমি এতিয়া এই সমীকৰণটো আমি কাৰ পৰা পাইছিলোঁ বাৰু? এই সমীকৰণটো আমি ইয়াৰ পৰা পাইছিলোঁ, গতিকে ইয়াৰ পৰা উলিয়ালেও হ'ব। আমি এইটো আমি আকৌ আগৰগতে ভাবোঁ। ৱাইটো কি? এক্সৰ 3 গুণৰ পৰা 3 বিয়োগ, তাৰমানে 3 গুণতকৈ 3 কম, এনেকৈ ভাবিলে হৈ যাব। গতিকে এক্সটো হৈছে, যদি আমি এক্সটো 0 পাতোঁ, এইটো 0 পাতিলেতো 0 হৈ যাব। গতিকে ৱাই কিমান? -3 আৰু এটা। মই দেখিবা এনেকৈ আমি অসীম সংখ্যক যদি সমাধান থাকে তেনেহ'লে কেইটামান সমাধান আমি এইটো লিখি দিলে বেছি ভাল হয়। যদি আমাক কয় সমাধান কেইটামান উলিওৱা, তেতিয়াতো লিখি দিব লাগিবই। যদি নকয় তেতিয়াও আমি কেইটামান সমাধান এনেকৈ লিখি দেখুৱাই দিলে বেছি ভাল হয়। তেনেহ'লে আমি আজি আলোচনা কৰিলোঁ প্ৰতিস্থাপন পদ্ধতি। ইয়াৰ পিছত আমি আলোচনা কৰিম
অপনয়ন পদ্ধতি